আধা কেজি মান হাগা গেছি এই আজি যদি হাগা লাগাই যে হাগবে নরা যি বস্তুর দাম নহয় হাগা লাগি থাকবো খাই থাকবে লাগা আজি আর নহব। ও স্মৃতি রাজীপুর বায়াক তো বহুত ধুনিয়া না। কি রাজীপুর ভাইয়া তাই মোক মস্ত মৰম কৰে হয়নে? ভঞ্চিক মৰম কৰে। ইস তুলো এই ট্রাক্টর গিয়ে শান্তি নাপাও আছি আর। ये साइकिल में से দেখছে না না ইগলা খান থুলো। ओ काली जिलम पे दिस लिए रे कुछ हुलिया নাই কত দিব এই সিপ্রা তুই দেখছে না না এই সাইকেল সিটটো ঠিক করবার কারণে মোক পয়সা দিয়া নাই। নলে তা কাম করি যো দাদা খুলি যো কত দিব সিপ্রা তুই আহা কমে আছে জল খুদিয়া হোক একবার। বাপ্পাই আধা কেজি মান হাগা গেছি এই আজি যদি হাগা লাগাই যে হাগবে নরা যি বস্তুর দাম নহয় হাগা লাগি থাকবো খাই থাকবে লাগা আজি আর নহব। আজি হাগা লাগলিও না আগত। ও দাদা অ মোক 500 টাকা এটা লাগছিলে। 500 টাকা কি করা জিন্স লম্পেন এটা কিনবা খুঁজছিল। জিন্স লম্পেন এই রাখত এটা জিন্স লম্পেন দিলো আর ঘড়ি তো আর কাপড়ে লেগা হল এই দাদিরে চাইছো অবস্থা এই দাদিরে চাও এই ফাটা চোলাটো পিন্ধি পেলাই আছো দেখছে না। ओ दादा ने देखा 500 টাকা এ 500 টাকা পয়সা গাছত লাগে নেকি হ্যাঁ এক পচাই মই যেটা গাহৰি বুলিও নহয় বহুত লাভ লাগে গম পাইছা কাৰণ গাহৰি এটা বছৰত ভাল টকা এটা মোক দিলে আগে এক পচাই গম পাইছা। শুন মোৰ আলনাৰ এটা লম্পেন আছে নতুন লম্পেন 2 বছৰ হৈছে লম্পেনটো তই লৈ যাবি লৈ যায় সৰু কৰি 10 লিটাৰ লৈ আহিবি সেইটো পিন্ধবি তই। না দাদা তোর পয়সা নিবি না যা লম্পেন মই। কেনাই লুগছিয়ে যা নিপিন্ধে নাই যা নালগে। মই জানো ই এটা মস্ত চিপে ই মোক পয়সা নেদে বুলি মই জানো মই তো কছলো না। তার পয়সা নালগে তার পেনও নিপিনু মই পয়সা কি সপ্তাহ পয়সা চা বেশি সপ্তাহ এটা বুদ্ধি দিয়েছি কি হুই বঢ়িয়া বুঝু। ও স্মৃতি রাজীপুর বায়াক তো বহুত ধুনিয়া না। কি রাজীপুর ভাইয়া তাই মোক মস্ত মৰম কৰে হয়নে? ভঞ্চিক মৰম কৰে পঠাব পাৰিলে ভাল আছিল। এতিয়া ভঞ্চিটো পতাই নিদিলো কাৰণ তাক পইচাটো মই নিদিলো ভণ্টিক 500 টকাটো দিয়াও দি উঠি আহিলে পিছত তাইক কথাটো ক'ব লাগিব মই দি আহোঁ মই তাইক যাই পেলাই। আইডিয়া তো কেন আছি আইডিয়া তো মজা আছে এ আসি না সাবরা এ আসি ও মইনা কি আছি কি টকা লাগে তোক? মোক 500 টাকা লাগে। 500 টকা আপি চলি না মাহত দুখনকে কাপোৰ লবাই লাগে দে মইতো দিবই পৰা নাই হয়নে নহয় মাহত দুখনকে কাপোৰ লবাই লাগে হেৰি কোন পৰা আনিবি কাপোৰ? ৰঙিয়াৰ পৰা আনিবি কাৰ লগত যাবি? এইটি যাম। নাংগে দে মই দাদিৰে নহয় মই তোক লৈ যাম ধুনীয়াকে লৈ আহিম তোক মই। ও দাদা আজিলে আপি চলিরে দুনিয়া আমি যাব পারি হয় নেকি? আপি চলিৰে ধুনীয়া কথাটো হয়ো দে তহঁতে যাবি হা আৰু হেৰি আৰু 100 টকা নি পইচা লাগব নহয় তহঁতক হা দে। আইডিয়া তো কেন লাগিল মজা এই শিপরে মানে একাই পয়সা লব লাগে। ইটা আমি যাও রাজা জি মইনাটো আহি নাপলাকে ইমান দেৰি হ'ল চাধাও নাই আগতে চালা 8 পেকেট চাধা কিনছিলো 1 বছৰ খাইছিলো এতিয়া 2 মাহ নাযায় চাধা 1 পেকেটে ৰ
মইনে মোক ফাল্টু কৰি পেলাই পইচাটো নিয়া নাইতো মই কলগেট নানো মই গা ধোৱা চাবান নগো সেনকে পইচাকেইটা সাঁচি সাঁচি ৰাখছো এই বুদ্ধি কৰি লৈ যোৱা নাইতো নাই কিজানি সঁচাকে ৰাজীৱৰ বায়েকটো থব হয় আহিলক তাই আহি ললি গম পাম অলপ যাই পেলাই পথাৰৰ পৰা বিয়া খানি চাই আহোঁ তেতিয়া গেলি তাই আহি পাব এগুলো কি বিয়া হয়েছি অত টকা খরচ করলো সার আনলো পানি মারলো বেহার অবস্থা আছে সেই এনেকে হলে খেতি কেনেকে কৰিম এতিয়া যদি বৰষুণ আহে এতিয়া একেডালো বেয়া হ'ব আগফালে কাঁচাই আছে আগফালে অলপ অলপ তুল বেয়া হৈছে যদি বৰষুণ আহে একেডালো যাব ৰহাত তলে কি হ'ব খেতি কৰা এনেকে হলে খেতি কৰিব নোৱাৰা ইটো আৰু কোন কিবা ৰখি আছে না কিবা চুত্তৰ কৰাই মাথা মাৰি আছে ৰচোন চাই আহক একবাৰ অ ভাইটি এটা কি কৰি আছা তুমি ছাগালটো বেচি আছো ৰবা ছাগাল বেচি আছো বিহাৰৰ মাজত তুমি ছাগাল কি দিয়া ছাগালটো এদ্দা নাই ছাগালটো উদং হৈ আছে অ উদং হৈ আছে দে দে সোনকালে ছাগাল তাগাল বেচি লৈ যাবা আৰু হেৰি দে আমাৰ এখন পথাৰত কিন্তু বহুত কুকুৰ থাকে গম পাইছ না ৰবা তোমাক তোমাৰ আগে পিছে ইয়াতে দেখা নাই তোমাৰ ঘৰ ক'ত মোৰ একটাই ঘৰ এতেই তোমাৰ নাম কি মোৰ নাম ৰাজীৱ কলিতা ৰাজীৱ অ তুমি তাৰমানে আমাৰ নিচা আদালত পঢ়া নেকি অ হয় নেকি অ বাকী ঘৰত দেখি ভাল নাই খবৰ চবৰ সুধি ভালেই আৰু তোমাৰ বাইৰে কি কৰি আছে বাইদেউ আমাৰ কোনো বাইদেউ নাই কি অ এই মিছা কথা ক'ব নেকি তোমাৰ বাইদেউৰে আছে দিয়া আমাৰ বাইদেউ নাই আমাৰ ঘৰত সাতটা পা মাত বাহিৰে কোনো আপি নাই সাতটা আপা মোক মিছা কথা ক'লাক নেকি অ দাদা তোমাৰ বেমাৰ ভাল হ'ল না মোৰ বেমাৰ অ নিচাই তোমাৰ বেমাৰ বুলি কৈ কেনে মোৰ পৰা 500 টকা নিছি কি মোৰ বেমাৰ বুলি কৈ তোমাৰ পৰা 500 টকা নিছি অ আৰু তুমি সৰু ছোৱালীটো পইচা ক'ত পালা মই দুইটাৰ পৰা আনি দিছো তোমাৰ বেমাৰ হয় বুলি কোৱা কাৰণে চালা এই ছোৱালীটোৰ পৰা 500 টকা নিছি আৰু তাই মোৰ পৰা 500 টকা লৈ গৈছে তাৰমানে তাই মিছাত চলি আছে আজি দি আছো মই তাইক আজি ঘৰত যাই লওঁ ঘৰত যাই যে কাটি 2 টুকুৰা কৰি আছো আজি এই কথাখানি কৈ কেনে ভুলে কৰি দিলো নেকি মই বঢ়িয়া লাগছি মইনা অ ৰাজীৱৰ বায়েকে কিমানত পঢ়ে ৰাজপুৰ বায়েকে ফাৰ্ষ্ট ইয়াৰত পঢ়ে ফাৰ্ষ্ট ইয়াৰত পঢ়ে আৰু মোৰ কি বেমাৰ হৈছিল তোৰ বেমাৰ কি বেমাৰ মিছা কথা নকবি অভিনয় নকৰিবি দেই কাটি 2 টুকুৰা কৰি দিম সঁচাকৈ কিন্তু নাগে তাৰ কাপোৰ মাইৰে চলান মৰি যায় ভাল আছিল সি যে 500 টকা দিছি ৰাস্তাতে হৰে গেছি দোকানীটো বাকীকে দিয়া কাৰণে আনবে পাৰছো দোকানী এটাই বুজি পায় কিন্তু সি দাদা হৈ ফেলে বুজি নাপায় মইনা মোৰ ভুল হৈছে দেই মইনা আচলতে মই তুমি সেনেকৈ ক'ব নালাগিছিল দেই আৰু মই যেতিয়া তোক ইমান দুখ লগাকৈ কওঁ নহয় আজি মাই দেউতাই কি ভাবো যাই পেলাই এইটো 500 টকা দিলোঁ তই দোকানীক দিবি হা আৰু যদি কিবা লাগে মই তোক ৰাতিপুৱা দিম দে তই দুখ নকৰিবি দে মই তোক আৰু কোনো দিনে এনেকৈ নকওঁ এই চিপৰা পৰাই সদায় ইনকেই পইচা ওলাই থাকিম বলি দাদা